তো হেল্ল' গাইছ, আজি আমি মানে এতিয়া আমাৰ যে নতুন পুল বনাইছে এইবোৰ চাব যাই আছোঁ। দেখা যায় নেকি? তো কেনেকা হ'ল কাষ্টমাৰ পুলবোৰ কেনেকা হ'ল মানে তো চাব যাই আছোঁ। আগত দেখা পাইছোঁ গাছ চাছ ভাঙি আছে, কি পাইছে কাষ্টমাৰ কাটছে নেকি আজি ইয়ৰ ৰেল লাইন গছ সিদি পাৰে যাই আছোঁ। বলক খালে ভিডিঅ' আৰম্ভ কৰক। আপোনালোকে দেখিছে যে ডাঙৰ গাছবোৰ কাটি আছে, তো এই গাছবোৰ ওচৰে পাজৰে দুখন কেনেকৈ কাটি আছে চাবি। মেলা মানুহ পাল তো গাছ ইফালে পাৰে মানে ৰেলগাড়ী চলিব, তাৰ সেইকাৰণে মানে গাছবোৰ কাটছে, দানিগিলা কাটি চাফা কৰি আছে। মানে লাষ্টত কিবা বিপদ নহওক, মানে দানি চানি ভাঙি আহে, সেইকাৰণে মানে গাছবোৰ কাটি আছে। ইফালে দীঘল আছে কাম চলি আছে ইফালে, আৰু এইগিলা আমাৰ মানুহগিলা লগগিলা। তো আমি চবেই আহিছোঁ। যাওঁ আৰু অলপ আগত দূৰ আছে, অলপ যায় মাৰি তাৰপিছত দেখা পাম ব্ৰিজ গছ কেনেকুৱা অৱস্থাত আছে। তো এইখিনিক কয় কুজিয়া নদী বুলি, এই নদীকেইটাৰ নাম দেখা পাইছা, কুজিয়া নদী। ব্ৰিজখন হৈ গৈছে প্ৰায়, খালি গাড়ী নচলে, ৰেলগাড়ী। সেইফালেও কাম চলি আছে। তলে দিয়া চাওঁ কি অৱস্থা হৈ আছে, তলে দিয়া পুলখান একদম মজা বনাইছে, নতুন মানে এইখন পুলখান। ইফালে চিৰি বনাই দিছে আৰু পুৰা বঢ়িয়া বনাইছে, দুইফালে চিৰি আছে আৰু পুলখানো প্ৰায় হৈ গৈছে, খালি গাড়ী চলিলে হ'ল, এনেকুৱা অৱস্থাত আছে। মই যাব লাগে। আজি ভিডিঅ' এইখিনিতে। তো ভাল লাগিলে লাইক কৰিবি, আৰু কিবা নতুন আহিলে ছাবস্ক্ৰাইব কৰি দিবি। তো আজি ভিডিঅ' এইখিনিতে। ব্ৰিজখন কেনেকুৱা লাগিল আমাৰ তাত কমেণ্টত জনাই দিবি। টাটা বাই।